আজি নেপিয়াৰৰ কাটিং হৈ আছে। আপোনালোকে নিশ্চয় দেখিছে এইটো নেপিয়াৰ কাটিং খুব ধুনীয়া আছে। এইটো চাওক, এইকেইটা যাব আপোনাৰ বাইহাটা, বিজনী, গোৱালপাৰা, চিলাপথাৰ, তাৰপিছত আপোনাৰ নুমলীগড়, গোলাঘাট আৰু তিনিচুকীয়া। এইখিনি জেগাত ডেলিভাৰী দিবৰ কাৰণে এইবিলাক কাটিং চলি আছে। এতিয়া ছুপাৰ নেপিয়াৰৰ কাটিং হৈ আছে। তাৰপিছত আপোনাৰ ৰেড নেপিয়াৰৰ কাটিং হ'ব, স্মাৰ্ট নেপিয়াৰ, জায়েণ্ট কিং, এই গোটেইখিনিৰ অৰ্ডাৰ আছিলে। তো আপোনালোকক যদি নেপিয়াৰ কাটিঙৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু নেপিয়াৰৰ কোৱালিটিটো আপোনালোকে চাব পাৰে। এইটো চাওক, আপোনাৰ শিপা চিপা ওলোৱা আছে আৰু এইটো ফুল 100% মেচিউৰ্ড হয়। এইটো প্ৰায় 7-8 মাহ হৈ গ'ল। এইটো চাইছে। একচুৱেলি এই কাটিংবিলাক মই কেইদিনমান আগতে পঠাব লাগিছিলে। মোৰ দেউতাৰ বেমাৰ হোৱাৰ কাৰণে তেওঁক হস্পিটেলাইজ কৰা হৈছিলে, সেইকাৰণে মই সেইটো সময়ত কাটিং কৰিব নোৱাৰিলোঁ। তাৰপিছত খুব বেছি গৰম হোৱাৰ কাৰণে লেবাৰকেইটাও কাম কৰিব অহা নাছিলে। তো আজি খুৰা এজনকে মই লগাই দিলোঁ, তেওঁ অকলশৰীয়াকৈ কৰি আছে। তো সেইকাৰণে অকণমান ডেলিভাৰী হওঁতে 2-এদিন দেৰি হ'ল। তো আপোনালোকক যদি প্ৰয়োজন হৈ আছে কাটিঙৰ, তেতিয়াহ'লে এইটো বাৰিষাৰ ছিজন হয়। তো আপোনালোকে লৈ গৈ যদি লগায় তো জাৰ্মিনেশ্যনো ভাল হ'ব। তো আপোনালোক যদি প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।